Hello guys, welcome to my channel. মই Chayanika কুমাৰী আশা কৰো আপোনালোক ভালে আছে আৰু সদায় ভালে থকাতে বিচাৰো আপোনালোকক বহুত দিনৰ মূৰত লগ পালো নহয় নে আপোনালোকে ভাবি আছে চাগে কিয় ভিডিও নিদিয়ে মানে ভিডিওবোৰ দিব পৰা নাছিলো অলপ মানে প্ৰবলেম চলি আছিল ঘৰত সেইভাবে অলপ দিব পৰা নাছিলো বেয়া নাপাব আজি বহুত দিনৰ মূৰত লগ পালো একো নাই যিমান পাৰো চেষ্টা কৰিম ভিডিও সদায় বনাবলে আজি জিনেকে মানে আজি দেখা পাইছে মই ধুনেকে উলাই মেলি পুৰা লৈছো কাৰণ কি আজি পদুমবৰিত বিহু আছে আৰু ভাইটিকো আজি কম্পিটিশন দিব লৈ যাও তাক ৰাতিকে বিহু চাম আপোনালোককো দেখাম আৰু ভিডিওটো বনোৱাটো দেৰি হল দুপৰীয়া হল কব লাগিলে এতিয়া ভাত খোৱাৰ সময় হৈছে এতিয়া ভাত চাত খাই মেলি তাৰ পিছত আৰু ভাইটিক লৈ যাম আৰু আৰ্ট কম্পিটিশন দিবলে তাৰ পিছত আৰ্ট কম্পিটিশন দিয়া হলে হি আৰু পাপাৰ লগত গুচি আহিব তাৰ পিছত মই মোৰ ফ্ৰেণ্ডজনী আপোনালোকে দেখিছে চাগে ভিডিওত আগৰ ভিডিওটো দেখাইছিলো প্ৰিয়া বুলি তো তাতে থাকিম তাতে থাকি কেনে বিহু চাম আৰু তাইৰ লগত হেতৰ মাকৰ লগত এনেকৈ চাম চাই কেনে ৰাতি দেউতাৰ লগত গুচি আহিম আৰু আপোনালোককো দেখাম ভিডিও আপোনালোকে ধুনীয়াকৈ এনজয় কৰিব ঘৰতে বহি বহি আৰু মানে ভিডিওটো বনোৱাটো দেৰি হল দুপৰীয়া হল কব লাগিলে এতিয়া ভাত খোৱাৰ সময় হৈছে এতিয়া ভাত চাত খাই মেলি তাৰ পিছত আৰু ভাইটিক লৈ যাম আৰু আৰ্ট কম্পিটিশন দিবলে তাৰ পিছত আৰ্ট কম্পিটিশন দিয়া হলে হি আৰু পাপাৰ লগত গুচি আহিব তাৰ পিছত মই মোৰ ফ্ৰেণ্ডজনী আপোনালোকে দেখিছে চাগে ভিডিওত আগৰ ভিডিওটো দেখাইছিলো প্ৰিয়া বুলি তো তাতে থাকিম তাতে থাকি কেনে বিহু চাম আৰু তাইৰ লগত হেতৰ মাকৰ লগত এনেকৈ চাম চাই কেনে ৰাতি দেউতাৰ লগত গুচি আহিম আৰু আপোনালোককো দেখাম ভিডিও আপোনালোকে ধুনীয়াকৈ এনজয় কৰিব ঘৰতে বহি বহি আৰু আপোনালোকক এটা কথা কওঁ আপোনালোক যে ক'লো মই পদুমবৰিত বিহু চাব যাম সেইখন আমাৰ মানে গাঁও হয় আৰু তাতে মোৰ জন্ম হৈছিল তাতে মানে মই জন্ম পাইছোঁ আৰু এতিয়াতো ইয়াতে থাকোঁ শনি মন্দিৰত থাকোঁ গৌচালা শনি মন্দিৰত থাকোঁ তাতে গাঁৱত মানে বহুত ভাল লাগে আৰু আপোনালোকক দেখাম গাঁওখন যিমানখিনি পাৰোঁ মই দেখাম আৰু এনেকৈ কিবা কিবি হৈ থাকিব এতিয়া দিনতে বহুত কিবা কিবি আপোনালোকক দেখাম মই আপোনালোকে ধুনীয়াকৈ চাব আৰু ভিডিওটো ধুনীয়াকৈ ভাত বাঢ়ি দিলে আৰু এয়া মায়ে পুৰা নিমখ সানি আছে তিয়হত এয়া বাবু তাৰপিছত এতিয়া আৰু ভাত খাওঁ আৰু এয়া কি মাইটো কিবা ৰঙালাও ঠাৰা এনেকৈ আলু এনেকৈ মায়ে বনাইছে এয়া পাপৰ দালি নেমু এনেকৈ চিম্পুল কৰি অলপ বনাইছে আৰু এতিয়া ধুনীয়াকৈ খাওঁ আৰু এতিয়া ধুনীয়াকৈ ভাত খাই মেলি হৈ গ'ল এতিয়া অলপমান বহো অলপমান ৰেষ্ট লওঁ ৰেষ্ট লৈ আৰু যাওঁ আৰু বাবু ধুনীয়াকৈ পুৰা ৰেডি হৈ গ'ল হাই দি দিয়া আৰু ড্ৰয়িংখন দেখাই দিয়া তুমি যে কৰিছা এয়া দেখা পাইছে কি ধুনীয়াকৈ বাবুৱে ড্ৰয়িংখন কৰিছে কমেণ্টত জনাবচোন আপোনালোকে কেনেকুৱা হৈছে ড্ৰয়িংখন আপোনালোকে চাই লওক এয়া দেখাই দিছোঁ 2000 years later এতিয়া ধুনীয়াকৈ আহি পালোঁ তাইৰ ঘৰত এয়া পুৰা কামত ব্যস্ত তাই মুখখনে দেখাও নাই একবাৰ চাই দি ঐ চাই দি মুখখন একবাৰ এয়া কিবা কেনে হৈছে আৰু এবাৰ দেখা ভালকৈ কেনে হৈছে বোলে মুখখন বোলে তাৰপিছত আহি পালোঁ আৰু এতিয়া ধুনীয়াকৈ অলপ এনেই ৰেষ্ট চেষ্ট কৰোঁ তাৰপিছত আৰু অলপ দেখাম আৰু আপোনালোককো দেখাম কি হয় দেখিছে মই নহৰু চেলাই আছোঁ আৰু প্ৰিয়াই তাই পুৰা মুখ চুখ ঢাকি লৈছে একদম লাজতে তাই বোলে লাজ লাগি আছে এতিয়া মুখ নেদেখাই বোলে একেবাৰে ৰাতি দেখাব বোলে তাই সাজি কাচি দেখাব বোলে এতিয়া বোলে নেদেখাই তাই কিহৰ কাৰণে কৰি আছে আজি মই আহিছোঁ সেইকাৰণে স্পেচিয়েল একদম ধুনীয়া কৰি খুৰীয়ে পোলাও বনাব আৰু মাংস একদম খাম আৰু খুৰীয়ে মই অহাৰ কাৰণে একদম স্পেচিয়েল বনাইছে এয়া চব বস্তু চব আনি থৈ দিছে এতিয়া আৰু আপোনালোকে চাগে ভাবি আছে তাইৰ মাকক কিয় নেদেখাওঁ এতিয়া আপোনালোকক দেখাই আছোঁ খুৰী মানে মই খুৰী বুলি মাতোঁ খুৰী মাংস আনিব গৈছিল কিনিব গৈছিল আহিলে এতিয়া আপোনালোকক দেখাই আছোঁ খুৰীয়ে পুৰা মাংস
চেলাই আছে কাটি আছে খুৰী হাই দি দিয়া হাই পুৰা একদম পুৰা কাটি আছে মাংস একদম আজি স্পেচিয়েল আৰু এয়া দেখা পাইছে ধুনীয়াকৈ খুৰীৰ মাংস কাটা হৈ গ'ল আজি পুৰা পাৰ্টি আৰু ঘৰত চবৰ কাৰণে পুৰা পাৰ্টি আমাৰ মোবাইলত ব্যস্ত খুৰীয়ে বনোৱা কোনাত ব্যস্ত একদম বনাব ষ্টাৰ্ট কৰিছে আৰু এয়া খুৰীয়ে এতিয়া ধুনীয়াকৈ বিন আৰু গাজৰ ভাজি আছে পোলাওৰ কাৰণে পুৰা ব্যস্ত আৰু একদম কাম কৰাত খুৰীয়ে খুৰী বনোৱাত ব্যস্ত এতিয়া খুৰী কাৰো লগত কথা পতা সময় নাই খুৰী এতিয়া একদম বিন্দাছ বিহু চাব যাব লাগিব নহয় সোনকালতে বনাইছে না লৈ চাব যাওঁ আৰু এয়া এতিয়া পুৰা মাংস বনাই আছে একদম খুৰীয়ে ধুনীয়া কৰি পুৰা দেখা পাইছে একদম মছলা চছলা দি দিলে খুৰীয়ে কালাৰটো কি ধুনীয়া কৰি উঠিছে এতিয়া ধুনীয়াকৈ মাংস হৈ গ'ল খুৰীৰ বনোৱা পুৰা দেখা পাইছে কালাৰ একদম এয়া দেখা পাইছে ধুনীয়াকৈ পোলাও বনোৱা হৈ গ'ল খুৰীয়ে একদম ধুনীয়াকৈ খাম আৰু আমি খাই কেনে যাওঁ আৰু এতিয়া অলপ খাই যাওঁ তাৰপিছত আহি কেনে আকৌ ৰাতি কেইটাবা বাজে ঠিক নাই আহি কেনে খাম আৰু এয়া গাইজ তাইৰ প্ৰগ্ৰামৰ কাৰণে তাই ৰেডি হৈ আছে দেখা পাইছে কি নাচিবা আজি তিৱা পুৰা তিৱা ড্ৰেছ পিন্ধি লৈছে আৰু তাতেতো চেঞ্জ কৰি থাকিব লাগিব এই পুৰা ওলাই আছে এতিয়া চুলিটো গাঁঠিলে তাৰপিছত আৰু যাওঁ আৰু এতিয়া খুৰীয়ে ধুনীয়াকৈ দি দিলে পোলাও আৰু মাংস এই বেচেৰি তাইৰো ভোক লাগি গৈছে খাই আছে একদম কালি বাৰে বোলে একোৱে খোৱা নাই বোলে তাই পুৰা খাই আছে এতিয়া নাচনীজনী আমাৰ ধুনু ধুনু নাচনীজনী আপোনালোকক দেখাম আৰু তাই ডান্স কৰা একবাৰ ৰাইজৰ পিনে চাই দিয়া মুখখন দেখাই দিয়া চাওঁ এয়া দেখা পাইছে ইমান ধুনীয়া হৈছে একদম সুন্দৰী পমিলা একদম টেষ্টি হৈছে খুৰীয়ে বনোৱা A few moments later. দেখা পাইছে এতিয়া ষ্টেজৰ ওপৰত আহি পালোঁ এতিয়া ভিতৰত আহি গৈছোঁ গোটেইকেইটা পুৰা ওলাইছে আমি ৰখি আছোঁ তাইৰ লগত মই ৰখি আছোঁ এতিয়া পুৰা ধুনীয়াকৈ ওলাই মেলি লৈছে দেখা পাইছে আৰু মানুহ বহুত ভিৰ আপোনালোকে দেখা পাইছে যিমানখিনি পাৰোঁ মই দেখাম বাৰু একদম পুৰা ৰেডি আৰু নাচিবৰ কাৰণে কেনে হয় বোলে ফিলিংছটো তাইৰ একদম স্মরি সেই বন্দনা করম তাক দেখ শ্রীমন্ত হরি ভক্তা
খালোঁ বহুত দেৰি হ'ল আপোনালোকক দেখাইছোঁ টাইমটো মই দেখা পাইছে সেয়া 4:26 হৈছে ৰাতিপুৱাই হৈ গ'ল ক'ব লাগিলে এতিয়া আৰু ধুনীয়াকৈ শুই দিওঁ আৰু অলপ দেৰিলৈকে ৰাতিপুৱা ইমান ভাগৰ লাগিছে আৰু টোপনিটো লাগিছে কি ক'ম আৰু কিন্তু চাই ভাল লাগিছে যে সেইকাৰণে এনেকৈ চাই কিনে অলপ দেৰি হ'ল আৰু পাপাৰ লগত আহিলোঁ একেলগে তাৰপিছত এতিয়া পাপাও শুব আৰু ময়ো শুওঁ আৰু এইখিনিতে আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ আপোনালোকে চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব বাই বাই